राखि खानाय सानजों लोब्बा लाखिना 1 नं पाहारपुर सती आश्रम शिव मन्दिराव फुजा होदों। भाद्र दाननि 2 खालार आरो बलबम फोरबोनि जोबथि सानाव राखि खानाय सानजों लोब्बा लाखिनानै तामुलपुर जिल्लानि भारत भूटान सीमा 1 नं पाहारपुर सती आश्रम शिव मन्दिराव बलबम सिबियारिफोरा फुजा होदों। मिथिनो मोननाय बादिब्ला बे मन्दिरखौ 1959 मायथाइयाव लेब्रा दैमा सेरनि 1 नं पाहारपुरनि तिलाला हाजोआव पाहारपुर सती आश्रम शिव मन्दिर महरै गायसनजेनदोंमोन आरो दासिम 65 बोसोराव आगान होबाय। गोबां शिव भक्त सिबियारिफोराबो लोब लोब बाहागो लाफैयोमोन, नाथाय माखासे सम आन्दलन आरो फायरिं रेन्जनि उदखाराव बे मन्दिरा गोग्लैसोना थानाय बायदि हालोदाव दंमोन। नाथाय दिनै गोजोन आरो शान्तिनि थासारिया फैफिननायलाय शिवरात्रि आरो सावन दाननि राखि खानाय दिनाव गोबां जायगानिफ्राय बलबम सिबियारिफ्रा फैनानै लोब लोब बाहागो लाफैयो। लोगोसे जारिमिनारि थावनि रामायण महाभारतनि सुग्रीव जाम्बुवान मोना थाखुमा फैनाय सुरंगबो दं। गोबां शिव भक्त बलबम सिबियारिफोरा बे जायगाखौ थांनानै नायहैयो आरो सुरंगनिफ्राय दै लाबोनानै बे मन्दिराव लुफैयो। थांनाय 2022 मायथाइनि सावन दाननि जोबथा खालारखालि राखि पूर्णिमा बलबम फोरबोआव 27 नं नाग्रिजुलि बियाबनि EM धर्मनारायण दास बिथाङा बाहागो लानानै मन्दिरनि मुङाव गावनि बिफाननिफ्राय 10 लाख रां अनसुंथाइ होनो खोथा होनायजों लोगोसे खोथा लाखिनानै मन्दिरसिम गाखोलांनो हानाय सिरिखौ बानायना होनायनि थाखाय फुजा खुंफुं आफादनिफ्राय EM धर्मनारायण दासखौ साबायखर बावहरनायजों लोगोसे बोर सारस्रिहरदों। धन्यवाद जनाइছো प्रथमते आपनालोকৰ निউজ चेनेलলৈ হয় আজি সামৰণি মানে আমি মাজৰা আমি এই উৎসৱটো পালন কৰিছো, কিন্তু আজিৰ দিনত ৰাখি পূৰ্ণিমাৰ সংগতি ৰাখি আজি লাষ্ট সোমবাৰ হয়। আজি আমি সেই অনুপাৰে আমি ৰাজ্যক খবৰ দিছো, ভক্তবিলাক খবৰ দিছো, ভক্ত যথেষ্ট আহিছে, আহি পেলাই আমাক সহযোগ কৰিছে। মানে মাজৰা আজি শেষ হ'ব আৰু আহিলে আমাৰ ওচৰা ওচৰিৰ পৰা প্ৰায় বেছি আহে, তেনেকৈ নলবাৰী, ধমধমা, মচলপুৰ, নিখাচী, বৰপেটা বা তামুলপুৰটো আছে আৰু এইফালে ওদালগুৰি, ভৈৰৱকুণ্ড সেই চাইডৰ পৰা আহে। মানে সমাগমটো হয় আৰু ভোটতে নহ'লে আজিৰ দিনত মোটামুটি 6-7 হাজাৰ আমাৰ ভক্তবিলাক আহিব। হয়, ধন্যবাদ জনাইছো এখেতক, ধৰ্মনাৰায়ণ দাস EM এখেতে আমাক মানে যোৱা বছৰ আমাক 10 লাখ টকা দিখিনি আমি এটা স্কিম বনাইছিলোঁ চিৰি, সেই চিৰিজটো আমি কমিটিয়ে লগ লাগি ধুনীয়াকৈ আমি বনাইছোঁ। সেইকাৰণে এখেতক বাৰে বাৰে আমি ধন্যবাদ জনাইছোঁ, এখেতৰ কাৰণে এইখিনি সম্পূৰ্ণ হ'ল। আজি পবিত্ৰ পূৰ্ণিমা, আজি পবিত্ৰ পূৰ্ণিমা দিনা আপুনি বিটিআৰবাসী, অসমবাসী তথা ভাৰতবাসী আমিতো শান্তি হওক, আমাৰ অনুষ্ঠানত আহি আমাৰ ইয়াতে আহি আমি যাতে শান্তি বিলাব পাৰোঁ, আমাৰ সনাতনী ধৰ্মৰ ভক্তসকলক বা আমি অসমৰ ভক্তসকলক বা অসমৰ নাগৰিকসকলক আমি সেই উৎসৱৰ দ্বাৰা আমি মানে শান্তি কামনা কৰিছোঁ, যাতে আমি গোটেই ভাৰতবৰ্ষৰ কাৰণে কাম কৰিব পাৰোঁ, অসমৰ কাৰণে কাম কৰিব পাৰোঁ, BTCৰ কাৰণে কাম কৰিব পাৰোঁ, ভাল চিন্তা চৰ্চা কৰি আমি আগবঢ়াই লৈ যাব পাৰোঁ নিজা দেশ। এটা বুৰঞ্জী আছে তাতে, আজিৰ কথা নহয়। আমি জানাত আজি মোটামুটি স্বাধীনতাৰ আগৰ পৰা সেইটো মানে আমাৰ ইয়াৰ বাসিন্দাকেইটা জানে, মানে আগতে আমাৰ হনুমান, ৰাম ভক্ত হনুমান এখেতে মানে তাতে এটা আগমন কৰিছে। সেই আগমন কৰা ঠাইত মানে বহুত ডাঙৰ এটা সুৰংগ আছে, পবিত্ৰ ঠাই বুলি আমি জানো। ইয়াৰ পৰা সেই পানীটো, সেই জলটো সেই আনিখিনি আমি ইয়াতে জল মানে দি দিওঁ শিৱলিংগ। কিমান চনত স্থাপিত হৈছিল? সেইটো মানে অনেকৰ মুখৰ পৰা অনেক, কিন্তু জানা মতে স্বাধীনতাৰ আগতে আছিলে। কিন্তু আমি এনে লিখিত হিচাপে আমাৰ একো নাই, তথাপি আমি ইয়াতে লিখিত হিচাপে এটা লিখি থৈছোঁ 1957 নাকি, আমি 1959 হিচাপে আমি লিখি থৈছোঁ, কিন্তু আমি আৰু জানিছোঁ মানে বহুত আগতে আছিল বুলি। এইটো মন্দিৰ কোনোবা বাবাই বাস কৰিছিল? হয়, বাবা কৰিছিল। বাবাৰ নাম কি আছিল আমাৰ? পদ্ম বাবা, পদ্মৰাম বাবা। এখেতৰ পিছত আৰু আমি খগেন বসুমতাৰী বুলি কোৱা আমাৰ পলাশগুৰি হয় এই চেঁচাপানীত, এখেতেও বহিছিলে। তাৰপিছত এখেতে মানে পদ্ম বাবা য'ত ইয়াতে অন্তিম কিবা কৰিছে, শটো ইয়াতে ৰাখিছে, তাতো আমি পূজা কৰোঁ। আমাৰ খগেন বাবা এখেতেও মানে ঢুকালে, এখেতে ঢুকা মোটামুটি আজি 6-7 বছৰমান হ'ল।